নমস্কাৰ বন্ধু-বান্ধৱীসকল। যান্ত্ৰিকতাৰ মাজত যেন ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা মোৰ আপোন গাঁৱৰ আপোন পথাৰখনৰ সেউজীয়া আৰু সোণোৱালী ৰঙেৰে সংমিশ্ৰণ ঘটাই এটা সুন্দৰ নান্দনিক দৃশ্য তোমালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় সকলোৰে ভাল লাগিব। সঁচাকৈ কপালৰ ঘাম মাটিত পেলাই কৰা চহা কৃষকৰ সপোনৰ সোণগুটিবোৰ যেন ক্ৰমান্বয়ে লাহে লাহে সোণোৱালী হ'বলৈ ধৰিছে। এক প্ৰকাৰে যেন আনন্দতে মতলীয়া হৈ নাচিব ধৰিছে কৃষকৰ সপোনৰ সোণগুটিবোৰে। চোৱাচোন, চাই থাকিব মন যোৱা কি এক সুন্দৰ নান্দনিক দৃশ্য। সিদিনালৈকে সেউজীয়া হৈ থকা আপোন পথাৰখন আজি কেনেকৈ সোণোৱালী হৈ পৰিছে চোৱাচোন, যেন একোখন সোণোৱালী দলিচা। সঁচাকৈ আজি যেন সেই ভূপেন দাৰ অমৰ গানটো মোৰ কাণত ৰিঙিয়াব ধৰিছে। আমি অসমীয়া নহওঁ দুখীয়া। আমি অসমীয়া নহওঁ দুখীয়া বুলি শান্তি লভিলে নহ'ব। সঁচাকৈ তাহানিতে দেখি যোৱা ভূপেন মামাৰ সেই সপোনবোৰ যেন আজিৰ অসমীয়াই নিজৰ অসমীয়াগিৰিৰে নিজৰ কৰ্মৰে দিঠকত পৰিণত কৰিব পাৰিছে বুলি এইবোৰ দৃশ্যই প্ৰমাণ কৰিব পাৰি। যদিও ভূপেন মামাৰ সেই সপোনবোৰ যেন পূৰা হৈছে, তথাপিও যেন আমি অসমীয়া বুলি হাত সাৱটি বহি থাকিলে নহ'ব। অসমীয়া বুলি আমি সেইদিনাহে প্ৰকৃত পৰিচয় দিব পাৰিম, যিদিনা আমি নিজৰ অসমীয়াগিৰিৰে নিজৰ জাতিটোৰ পৰিচয় বিশ্ববাসীৰ আগত দাঙি ধৰিব পাৰিম। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় সকলোৰে ভাল লাগিল। ভিডিঅ'টো চাই যদি ভাল লাগিল নীলকণ্ঠ পেজটো ফ'ল' কৰি ল'বা আৰু ভিডিঅ' বনোৱাৰ উৎসাহ যোগাবলৈ মোৰ ইউটিউবৰ A05 নৱজ্যোতি বৰা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।